Apocalypse. ৰাজীৱ হাজৰিকাৰ কথা আৰু আবৃত্তিৰে কবিতাৰ শিৰোনাম তুমিতো এতিয়া নহয় মোৰ মনানুভূমিৰ মৰিচিকা। তুমিতো এতিয়া নহয় মোৰ মনানুভূমিৰ মৰিচিকা, যে তুমি মোক এৰি আগত গলা বুলি উদৰ দৰে তোমাৰ পাছ ল'ম। আৰে তুমিতো নহয় তপোবনৰ সেই স্বৰ্ণমিগ, তোমাৰ চক্ৰান্ত প্ৰতাৰণা বুজাৰ পাছতো ৰঘুবংশৰ ৰাম হৈ তোমাক আকৌ একে বাট ল'ম। হৃদয় উজাৰি মৰম দিলোঁ, ফলত মাথো মিছা আশা প্ৰতিশ্ৰুতি পালোঁ। তুমি মই এক হোৱাৰ হাজাৰ সপোন দেখিলোঁ, বিপৰীতে মাথো মহা শূন্যতা পালোঁ। কিনো পালা অত দিনে অত মাহে মাথো প্ৰেম নামৰ অভিনয় কৰি। কিনো পালা অত দিনে অত মাহে মাথো প্ৰেম নামৰ অভিনয় কৰি। কিনো পালা মোৰ জীৱনৰ সপোন দেখাৰ সময়তে জীৱনটো নষ্ট কৰি। অভিনয় নিৰ্দিষ্ট নাটক এখনক লৈ কৰিব লাগিছিল। মোৰ মৰম ভালপোৱা বিশ্বাসবোৰক লৈ নহয়, নাটক এখন মঞ্চতে কৰিব লাগিছিল। মোৰ জীৱনক লৈ নহয়। আৰে পৃথিৱীৰ ইমানবোৰ নাটক কমি গৈছিল যদি মোক নকলা কিয়? ব্ৰহ্মাণ্ডৰ সৰ্বশ্ৰেষ্ঠ নাট্যকাৰজনৰ পৰা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নাটকখন লিখাই আনিলোহেঁতেন তোমাৰ বাবে। ইমানবোৰ অভিনয় স্থান কমি গৈছিল যদি মোক নকলা কিয়? ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ শিল্পীজনৰ হাতেৰে গঢ়াই আনিলোহেঁতেন নাট্য মন্দিৰ তোমাৰ বাবে। তুমিনো মোৰ জীৱনটোহে পালানে? জোৱা মোৰ সপোন ভাঙিলা, চালনাৰে হৃদয় ভাঙিলা, প্ৰেম নামৰ অভিনয়েৰে মোৰ জীৱনটো নষ্ট কৰিলা। আশীৰ্বাদ কৰিম তুমিয়েই সুখী হোৱা। মোৰ প্ৰেম কাহিনী যেন এতিয়া আধৰুৱা আধা লিখা কবিতা।